এজনী খুব মৰম লগা ছোৱালী আছিল। তাইৰ নাম আছিল ভনিতা। সেই লিখনিত পিছে মই তাইক ভনী বুলি সম্বোধন কৰিম। আন 10জনীৰ দৰে তাইও মোৰ লগৰে আছিল। ক্লাছ 8ৰ পৰা ক্লাছ 10লৈ আমাৰ যাত্ৰা আছিল 3 বছৰীয়া। এজনী সহজ সৰল ছোৱালী, দুচকুত কাজল, ওঠত ৰঙাখিনিয়ে তাইক বহুত বেছি শুৱনি কৰি তুলিছিল। স্কুলীয়া জীৱন শেষ হোৱাৰ পাছৰে পৰা লগ পোৱা প্ৰায় হোৱা নাছিল আমাৰ। যদিও পাইছিলোঁ, দূৰৈৰ পৰা হাই হেল্ল' কৰিছিলোঁ। স্কুলীয়া দিনতে তাই মাকক হেৰুৱাইছিল। এখন ঘৰৰ সকলোখিনি কাম কাজ কৰি তাই আজৰি হয় মানে ৰাতি নামিছিল। শুনিছিলোঁ তাৰ অতিকৈ ভালপোৱা মানুহজনো তাক 3-4 বছৰ ভাল পোৱাৰ পাছত ব্ৰেকআপ কৰিছিল। তাই সঁচাকৈ বহুত অকলশৰীয়া হৈ পৰিছিল। দুদিনকৈ সময় বাগৰিব ধৰিলে। সেনেতে ভনীক চাবলৈ গুৱাহাটীৰ পৰা ল'ৰা এজন আহিল, ঘৰৰ মানুহৰ পচন্দ মতে। তাইও কি কৰিব নকৰিব ভাবি প্ৰস্তাৱটি গ্ৰহণ কৰিলে। কইনাৰ সাজত ভনীজনীক বহুত মৰম লাগিছিল। যদিওবা বিয়ালৈ মই যোৱা নাছিলোঁ, ষ্টেটাছবোৰত প্ৰায় ফটোবোৰ মই জুম কৰি কৰি চাইছিলোঁ। বিয়াৰ 4-5 মাহমানৰ পিছত সিহঁতৰ জীৱনলৈ ভাল খবৰটো শেষত আহিল। ভনী সুখী আৰু তেওঁৰ মানুহজনো চাগে। তাই 2 মাহৰ অন্তঃসত্ত্বা। নভবাকৈয়ে এদিন হঠাৎ লগৰজনীয়ে ষ্টেটাছত দেখিলোঁ, তই য'তে আছ সুখতে থাকিবি। মই লগে লগে কল বেক কৰি সুধিলোঁ, ঐ কি ফাল্টু লিখিছ এইবোৰ? এনেকৈ ক'ব পাৰে নে? তাই ক'লে, ভনী আৰু আমাৰ মাজত নাই। তাই ফেন এখনত ওলমি, বাছ হ'ব। মই মৌন হৈ পৰিলোঁ কিছু সময়ৰ বাবে। কিয়, কাৰ বাবে, কি কাৰণে এনেকুৱা কৰিলে আজিও নুবুজিলোঁ। যদি দুখ পাইছিলা, দেউতাকৰ ঘৰত কিয় গুচি নাহিলা ভনী? কিয় দেউতাৰ ঘৰত গুচি নাহিলা? কোনবোৰ মানুহৰ বাবে তুমি এই সিদ্ধান্ত বাছি ল'লা? চোৱা, সেইবোৰ দেখোন আজিও জীয়াই আছে। ভুল কাৰ আছিল সেয়া মই নাজানো। আজিও তোমাক বহুত মিছ কৰোঁ ভনী। শেষবাৰৰ বাবে আমি বাৰ বিয়াত যে লগ পাইছিলোঁ, হাতত হাত ধৰি গোটেই ৰাতিটো কেনেকৈ পাৰ কৰিছিলোঁ জানো? সঁচাকৈ বহুত মনত পৰে অ'। য'তে আছা কুশলে থাকিবা। ইয়াৰ অবিহনে মইচোন একোৱেই ক'ব নোৱাৰিম। সজান দেশত আমাৰ মৰমৰ ভনী কুশলে থাকক।